নাই নাই এইকেইদিন আমাৰে চলবাৰ ইমান টান হৈ আছে তাতে আৰু কুৰমা কেনেকে ৰাখিমহে আমি এইখন ঘৰত তোমাৰ অকাতে নাই যোৱাকানে তিৰিৰ মেখেলা দে মই ভালকে নাচলো ৰা মই যাৰ লগতে বিয়া সি আমাৰ ঘৰত থাকিব লাগিব তোৰ মাৰো ভিক্ষাৰী তোৰ বাপেৰো ভিক্ষাৰী চালা পুৱাতে বজাৰ কৰিব খেদাইছো তই কিনি আনছা নে খেতি কৰি আনছা হাৰামি নহয় মা মই সলকানতে আছো এই ৰাস্তাতে পুথি পৰিছে এখন বেয়া সেইটো কাৰণে মোৰ আহতন দেৰি হয় সমাজ সেৱাৰ ঠিকাটো তই লৈ থৈছ নহয় নন্দিতাৰ কাৰণে মই এখন ঘৰত আহিলোঁ ভাবছিলোঁ মই সুখত থাকিম কিন্তু এই কাউনীতে দিনে এতিয়া কা কৰি মোক শান্তি নোহোৱা কৰি দিছে মই জানো যুৱক নহয় চাকৰহে মা দেউতাৰ লগত থাকিলেই সুখত থাকিব পাৰিলোঁ মই কি ভাবি আছা যা খেতিখিনি চাই গৈ নহলে গৰু ছাগলীয়ে খাব এতিয়া এইটো কামেই কৰিব লাগিব বাপরে বাপ গরম গাছের তলে বহিল বাপ কি গরম এই মানুষ মরি যাব গরমত কি দিন পড়লে ভাবছিলো সহ্য হয় মই ৰজা ঔষধ খাম কিন্তু আজি বেলেগৰ খেতি চাব আহিব লগা হৈছে মই যদি ঘৰত আজি থাকিলো হয় নাকত তেল দি ঘুমাই থাকিব পাৰিলো হয় বজাৰ পৰা গৈ লগে পইচা ল দেখছ না আমার বাবা কেমন মরম করে আমার থপলা কাতে বিয়া দি ভালে করছো মাই দেউতা তন্দেরও কেতিয়া আহিলি মই গমে পোৱা নাই বিয়ানি দেখোন হঠাৎ ওলালেহি যে হঠাৎ মানে বিয়ানি আমি বেলেগ কাম এটা আছিলো এবাগে ভাবলো আপাতোরে একবার খবর লৈ যাও ভালে কল্যাক দিয়ক আহি আহক আহক ভিতৰলৈ আহক মইনা ঐ চাইচোন কোনি আহিছে আহক আহক মাই তনে দুই এমান দিনৰ মূৰত আছে তাতে থাকিব লাগিব কিন্তু আজি দুই থাকতে পারি নাই নাই এইকেইদিন আমাৰে চলবাৰ ইমান টান হৈ আছে তাতে আৰু কুৰমা কেনেকে ৰাখিমহে আমি নাই নাই নাটকো দিয়া মোৰো অলপ কাম আছে থাকলি অলপ অসুবিধা হ'ব ঠিক আছে তেন্তে ভাতটো খায়ে যাব কিজানি খাই যাব পাৰিলে ভালেই হৈছিল পুৱাৰ পৰা কামত ঘূৰাওঁতে একো খাৱাই হোৱা নাই বুয়ারে মানে গ্লাস পাম নাকি কি কয় মায়ে পানীটো কিয় খাব নাপি শুনি দিয়া যোৱাচোন মাইক পানী গিলাচান দিয়া নিজৰ মায়ে বেকে পানী লাগে নিজে আনবিগে ধপলা তাতে বাচনখিনি আছে বাচনখিনি তাড়াতাড়ি ধুই পেলাই ভাতকেইটা বহাই দে গৈ যা মা মই কি আজি বনব লাগিব নেকি আজি কমচম জিৰেটো বনব দিয় ঐ তই কাৰ লগত মুখে মুখে তৰ্ক কৰিছ চালা ভিক্ষাৰীৰ ফুটে মইনাই যে কি চাই তোৰ দৰে ভিক্ষাৰীটোক পচন্দ কৰিছিল নহয় মই পছন্দ কৰা নাছলোৱে মাই ইয়ে মোৰ পিছত দিন ৰাতি খেনামাখি পৰা দি পৰি আছিল ঐ কি চাই আছা তেনেকৈ যা তাড়াতাড়ি বাচনকেইটা ধুই ভাতকেইটা বহাই দে গৈ অলপ বহকচোন পুতেৰে কিয় মাতছি মই এবাৰ গৈ আহো ৰ'ব নহয় মা আমাৰ মা দেউতাই ইমান দূৰ মূৰত আছে মই ভাবছোঁ এটা কথা লোকেল মুৰ্গীটা মাৰোঁ নেকি হা ভিক্ষাৰীৰ জাত চালা মুৰ্গী মাৰাৰ কথা ভাবছা তইতো ভিক্ষাৰীয়ে তোৰ মায়েৰে বাপেৰেও ভিক্ষাৰী
সিহঁতৰ এইখন ঘৰত সোমোৱাৰ অকাতেই নাই চালা ভিক্ষাৰী জাত যা মাইৰে পেৰে ইয়াৰ পৰা যাবগৈ দে যা বলা আমি এতে বেশি দেরি নরবো আর অপমান হওয়ার বাকি নাই শেষ হয়ে গেল জীবনটা চলতে ভজা হয়ে গেলে জীবনটা বরবাদ করে ফেললো আর আমিও অপমান হল বুঝিস না হ্যাঁ অ মইনা গেলাক নে সেই ভিক্ষাৰী দুটা অ মাই গেল দে সেই যাবাৰ দুটা ঐ ঢপলা ক'ত বললি তই ঐ ভিক্ষাৰী জাত জলদি আ ও মাই কি তোক যে মই পইচাখিনি দিছিলো সেইখিনি দি তই বজাৰত যা এখন লিষ্ট মতে বস্তু লৈ আহ আৰু যিখিনি পইচা ৰয় মিঠাই লৈ আহিবি ঠিক আছে মা অ মাই বহুত দিন মিঠাই খোৱাই নাই মোৰ বহুত খাবার মন যাই আছে আনবা দি ভালে কৈছা দে হ'ব দা পইচা লগাইতো সদায় লাভিব লাভিব পালেনো কি হ'ব মুখত দিবই নাপাওঁ টিকেট লটারি টিকেট ফেরোস লো টিকেট এটা টিকেটৰ দাম 200 টকা প্ৰথম পুৰস্কাৰ আছে 2 কোটি টকা গতিকে তোৰ নচিবত লাগব লটারি নচিবৰ খেল ভাই মই নলাও দে ভাই তিৰি মোক মিঠাই নিবা দিছিল যদি মই টিকেট নিওঁ তিৰি ঘৰত মোক কলিয়া খাব লৱে একো নহয় নালাগে দে ভাই নালাগে দে তিৰিৰ তলত থাকা তিৰিৰ ভুচুং এটা টিকেট কাটাৰ কাট নাই ই আমাৰ গাঁৱৰ চবচা ধনী ঘৰত যোৱা কাৰণে তিৰিৰ মেখেলা দে মই ভালকে নাচলো ৰ তই টিকেট এখন ল'বা নোৱাৰা চালা টিকেটটো নিলেও মৰা এই যি হ'ব লৈ যাম কি হৈছে তোৰ ভাবটোক চাই মোৰ এনেকুৱা লাগছি বা সঁচাকে তিৰিৰে দেখিছ এই তই কা চাত্তা কৰিছ ন তিৰিত থাকা বুলি এটা কাম কৰ যোনটো দামী টিকেট যোনটো আছে সেইটো মোক দি দামী বুলি কথা নাই চব একেৰে ঠিক আছে হা কি মিঠাই না নহলে মিঠাই ক'ত মাই মিঠাই আনা পইচাটো দি মই টিকেট এখন আনিলো মিঠাই কালি আনিম দিয়ক কি কাৰ মুৰা আনছা এইটো বাইপেৰে পইচা দি আনছা নেকি মইনা এটা কামটা লৈ আছোন আজি ইয়াক ভাল মছলা দিব লাগিব মাই আগদাল দে দুইটা লাংছো ভালে হৈছে আজি দি আছো তাক তো খাইছো মাৰ মইনা ইয়াক মইনা আজি মই তোমাৰ কথা কৈছিলো ঘৰত ময়ো কৈছিলো আগে কচোন তোমাৰ ঘৰত কি গৈছে মোৰ ঘৰত মানি লৈছি আৰু তোমাৰ মই যাকে ভাল পাওঁ যাৰে লগত বিয়া মাৰ কোনো আপত্তি নাই কিন্তু তুমি দেখোন জানয়ে মাই আৰু মোৰ বাহিৰে আমাৰ ঘৰত কোনোৱে নাই মই যাৰ লগতে বিয়া সি আমাৰ ঘৰত থাকিব লাগিব ঠিক আছে মোৰ কোনো আপত্তি নাই তোমাৰ কাৰণে মই চব কৰিব পাৰিম মই জানো তুমি যে মোৰ কাৰণে চব কৰিব পাৰিবা কিন্তু তোমাৰ ঘৰত মানি ল'ব প্ৰথমতে অলপ সেই কৰিব তথাপি হ'ব দে তোমাৰ কাৰণে মই মেনেজ কৰিম তুমি অলপো চিন্তা নকৰিবা আমাৰ ঘৰ মানে তোমাৰ ঘৰ
এই চাই ঢেপলা আছি ইমানে হাৱাকে এক বাজাৰ কৰিব পঠাইছিল বাজাৰৰ পইচাটো দি লটাৰী টিকেট কিনি নিছি ঘৰত যোৱাৰ পিছত হাওক আৰু ধুনীয়াকে দৰ্জা দি বাগৰে গৈ আছে ইয়াত কি কৈ আছা দুয়ে বেলেগত ঠাট্টা কৰি ভাল পোৱা ন আৰু তই এই পাঠি ছাগলী নিজে হাঁহি আছা নিজৰতো মনত নাই তিৰিটো হাফ পেণ্ট সলকে ফেলে যাম বুলি ভৰাইছিলে সেইখিনি মন ৰাখ আৰু হাঁহিবি পিছত এই ধবলা এই খেলা বাদ দিয়ে এই টিকেটখন কি কৰিলি তই আনছা না নাই যদি আনছা দিচোন চা মই মোবাইলত চাই দিয়া লাগছি না নাই ঘৰত হামগামা লাগি গ'ল না সেই কাজিয়াত টিকেটটো কয় গ'ল মই গমেই নাপালোঁ কিন্তু নাম্বাৰটো মনত আছে মোৰ চাও নাম্বাৰটো লৈ আতে নাম্বাৰটো চাৱা দিটো তোৰ পইচা নাজে চাই দেৱা দে কো নাম্বাৰটো কচোন 789620 ৰ এইটো নাম্বাৰত ফাৰ্ষ্ট পুৰস্কাৰটোৱে লাগছি কি কয় ভাই দে চাও মিছ ক বুলি ভাববা পাৰা এইটো বাবা ঢেপলা তই তুমি কৰোবাতি হৈ গেলি আৰে কিয় কৰোৰপতিৰ কথা কয় ভাই মোৰ টিকেটেই নাই চি মৰা জেগা পোৱা নাছিলি টিকেটটো যদি তই আজি ভালকে ৰাখিব পাৰিলি হয় তই মানুহ হৈ গেলি আজি নাই দে ভাই পইচা মোৰ কপালখন নাছিল সেইকাৰণে মোৰ আজি এডোখৰ এই হ'ব যা এতিয়া আজি আৰু বজাৰ কৰা পইচা দি টিকেট কিনি নানবি টিকেট কিনি আনলি হাৱেৰে আৰু কিডনী বেছি টিকেটৰ পইচা ওলাব হ'ব যা এতিয়া দুখ নকৰবি যি হ'ল দে যাওঁ দে ভাই যা তন থাক হা যা বেয়াও লাগে ভাই খঙো উঠে কি কৰিবি উপায় নাই কি হলা কুকুৰে খাচ্ছি নাকি কেনকে দাউৰি মুছা ফুটনি হাত তহঁতৰ কাৰণে আজি মই কৰোৰপতি হৈ ৰৈ গ'লো বাপৰে তোৰ ইমানে টেম্পাৰ তই মইনাৰ লগতে এংকে কথা ক'ব পৰা হৈ গেলি মইনা নহয় আজি তোৰ লগত এনেকৈ কথা পাতিম মই মিঠাই খাব নাপাই মোৰ টিকেটটো দুলে ফেলছিলি নে ৰন্ধে সেইখন লটাৰী টিকেটত মোৰ 2 কোটি টকা ভাজিছিল এতিয়া মই কি কৰোঁ লটাৰী টিকেটে নাই মোৰ হাতত কি লটাৰী টিকট লাগি গ'ল বাহ জোৱাই জীৱনত কিন্তু প্ৰথমবাৰৰ কাৰণে এটা বৰ ডাঙৰ ভাল কাম কৰিছা দেই তাৰ কামটো কৰি থাকোঁ মই নামেই নাই মোৰ এতিয়া তহঁতৰ কাৰণে মই আকৌ কৰিব নাপাম টিকেটটো ক'ত ফেছে তাৰ তাই 2 বিচৰি লৈ আহ মইনা টিকটটো ইয়াতে ক'ৰবাত ফেলছিলোৱে বিচাৰগৈচোন যা বিচাৰগৈ জোৱাই তুমি বিচাৰগৈচোন যোৱাচোন খুৰা কি বিচাৰিছ মিনা সৰু কাগজখন হৰিছে মোৰ খুৰা এখন কাগজ দিকিন এইখনে কাগজ দেখোন মিনা দিয়াচোন দিয়া মই চকত খাব পইচা দিব দিম দিয়া তোক চং খাব পইচা দিম দিয়া মোক দিয়াচোন মোক দিয়া দিম মই চকত খাব পইচা দিব লাগিব মোক চকত নহয় 100 টকা দিম মই চকলেটে বেয়া ভাইটি খাব দিম তোমাক লয় এইটো টিকেট খান মোক দিয়া পাইছ নাকি পালো দিয়া ভালেই হ'ল দা জোৱাই এতিয়া আমাক আৰু কোনে পায় এতিয়াৰ পৰা আমাৰ চব অভাৱ অভিযোগ দূৰ হৈ যাব আহা ভিতৰত খা জোৱাই হা বহাহি আহা বহা মইনা জোৱাইক লাগি অলপমান চৰবত কৰি আনগৈ যা জোৱাই হেৰি তোমাৰ বৰ ভাগৰ লাগছি নহয় আৰু কি খাবা কোৱাচোন দাউৰি আহিছা তুমি গোটেই জোৱাই খোৱা জোৱাই হেৰি নহয় লটাৰীটো লাগলি মই এটা কথা ভাবিছোঁ হা মানে মানুহ কেইটামান মাতি আমি ঘৰত এটা খানা পাতো দা হ'ব কোনো কথা নাই কিন্তু আমাৰ খানাটোত মা দেউতাকো মাতিম মই হ'ব কিয় নামতিম মা দেউতা নাহিলে খানা হ'ব নেকি আহিবতো লাগবই যিহেতু তেওঁলোক আমাৰ বিয়নী আকৌ লোৱাচোন মা এটা কাম কৰকচোন মোবাইল দিয়কচোন মই মাক ফোন কৰোঁ লোৱা দেউতা ক'ত আছে তই তাৰমানে আমাৰ ঘৰত ডাঙৰ এটা খানা পতা যাব হলিতো আহিব লাগিব আৰু মাইকো লৈ আহিব লাগিব নহয় দেউতা এতিয়া বৰিৰে আৰু শাহু মাই বহুত ভাল হৈছে তহঁতে মোৰ খাতিৰত তই নহয় মাইকো লৈ আহিব লাগিব দেউতা দেউতা মাইলৰ আলোচনা নহয় জিংকনক দূৰ আহিবই লাগিব এই খানাটো
অঁ কিবা এটা কৰিম দে দাদা ভবলা হাতৰ ঘৰ এইটোৱে নেকি মোৰ নামে ঢেবলা দক কওকচোন ক'ৰ পৰা আহিল মই মানে লটাৰীৰ ফালৰ পৰা আছিলোঁ আহক 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 বহি লওকচোন আগত আহক বহি লওক বহ মাই লটাৰী ফেলৰ মানুহ আছে শুনকচোন শুনক আপুনি লটাৰীৰ ফালৰ পৰা আহিছে নেকি? হয়, হয়, হয়। নমস্কাৰ নমস্কাৰ পিছে ছাৰ সেই পইচাটো আপুনি লৈ আনিছেনে আমি নিজে আনিব যাব লাগিব সেইটো হ'ব ৰ'ব মই কৈ আছোঁ আপোনালোকে অলপ ধৈৰ্য ধৰক ধৈৰ্য মই নহয় গেছি ছাৰ পইচাটো মই সলকান্তে লাগে না কি কৰিম আই ঠিকে কৈছাতো কেতিয়া মানে পাম পইচাটো প্ৰথমতে মই সেমা বিচাৰিছোঁ যিটো ঢকলাৰ নামত লটাৰী টিকেটটো লাগিছিলে সেইটো টেকনিকেল ইছ্যুৰ কাৰণে আমাৰ ভুলকৈ চাফা হৈ গৈছিল আচলতে সেই নম্বৰটো বেলেগ এজনৰ নামত লাগিছে গতিকে মই ক'ব পাৰি খুবেই দুখিত ঢেবলাৰ নামত কোনো ধৰণৰ লটাৰী লগা নাই ছাৰ আপুনি সেনেকৈ কৰি নহয় মই নিজে লটাৰী টিকেট কাটছোঁ আৰু লাগাটো মই নিজে চাই আহিছোঁ আৰু আপুনি নালগা বুলি ক'ব আহিছে হয়তো ছাৰ আপুনি সেনেকৈ ক'লে আমি মানিম নেকি পইচাটো আমাক দিয়া তাড়াতাড়ি দিয়ক আপুনি সেনেকৈ ক'লে আমি নামনো নহয় ক্ষমা কৰিব বাইদেউ মই কমিটিৰ ফালৰ পৰা আহিছোঁ মই মিছা কথা ক'ব লগা একো নাই ইয়াতে আপোনালোকে চাওক ইয়াতে প্ৰথম পুৰস্কাৰ 2 কোটি টকা গুৱাহাটীৰ এজনৰ তাতে লাগিছে তাতে মোৰ মিছা কথা ক'ব লগা একো নাই বিশ্বাসটো হৈছে আপোনালোকৰ পিছে মই আহোঁ নমস্কাৰ মই জানো তোৰ এই ফুটা কপালখনত একোৱে নাই তোৰ মাৰো ভিক্ষাৰী তোৰ বাপেৰো ভিক্ষাৰী তই সদায় ভিক্ষাৰীয়ে হৈ থাকিব লাগিব যা এতিয়া কাম কৰিব তাড়াতাড়ি এয়াই টপলৰ জীৱন টপলৰ জীৱনত কিজানি এইখিনি খন্তেকীয়া সুখ আছিল আগলৈ কেতিয়াবা টপলৰ জীৱনত আকৌ সুখ ঘূৰি আহিবনে